কৰিছা গোটেইজনী হাজি কাচি ৰঙলি পঙলি হৈ বসু মই ৰিলছটা বনাই আছো মই আকৌ ৰিলছ চিনা পাও যা পিছপিনে কাঁহী বাতি আছে কাঁহী বাতি ধুম গোটেই চোতালখন তাতে ভৰ্তি হৈ আছে ঘৰখনৰ একো এটা কাম নকৰে অকল মোক কৰিবলৈ বাচ্ছা ঘৰখনৰ এজনী বয়ে থাকিও মই কাঁহী বাতি ধুব লগা হৈছে এই চব কি হ'ব মই মৰিলে ঘৰখন কি হ'ব কিয়নো ধুব লাগে মই ধুম বুলি উলিয়াই থৈ দিছিলো থক মই যা ধোৱা দেখি তাই ধুবলৈ আহিছে